আজিৰ দিনটোত মই বিশেষকৈ এটা কামে লৈছোঁ যে যিসকল পৰিয়ালে নিজৰ আপোনজনক হেৰুৱাইছে আমি তেখেতলোকক ব্যক্তিগতভাৱে লগ কৰিম আৰু 50,000 টকাকৈ আগবঢ়াম। লগতে ঘৰৰ যিবিলাক প্ৰয়োজনীয় সামগ্ৰী যেনেকৈ বিচনা, গডৰেজ, মেট্ৰেছৰ পৰা আদি কৰি যিবিলাক কুকাৰৰ পৰা আদি কৰি যি কিনিছিলোঁ আৰু প্ৰতিটো বস্তুৱে 3 পাত 2 বাণ্ডেলকৈ প্ৰতিটো বস্তুৱে আমি আগবঢ়াম তেখেতলোকৰ অলপ হ'লেও মানে কিঞ্চিত 1% হ'লেও সুবিধা হোৱাকৈ। বিয়া মোৰ হোৱা 5 বছৰ হৈছে, ছোৱালী এজনী আছে 4 বছৰ। ছোৱালীজনী এবাৰ স্কুলত দিছিলোঁ, মানুহজনে উভতি আহি ঘৰলৈ আহিছিলে। দল ঘাঁহখিনি আহিলে সিপাৰৰ পৰা এইপাৰলৈ দল ঘাঁহখিনিয়ে মেৰিয়াই ধৰি মানে ওচৰৰ বৌ এজনীয়ে দেখি মানে দাদা এজনক মাতি আকৌ তাৰপিছত বস্তুখিনি আমি য'ত যেনেকৈ দেখে ঠিক কৰিব দেই।